Hello my dear viewers, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। সো দেখিছে হাজিক আছে একেবাৰে ৰেডি হৈ আছো। আসলে কবল যাবলৈ লাইছো। যেছে যাবলৈ লাইছো LIC অফিস। LIC অফিসত তেওঁলোকৰ ফাউন্ডেশন ডে সেলিব্ৰেট কৰি আছে, ফাউন্ডেশন উইক। তো তাত মানে ফাংচন এখন পাতিছে আৰু তাত গান গাবলৈ যাই আছো। গতিকে ভাবিলো যে এটা সৰু চাই ব্লগ বনাই দিও আপোনালোকক দেখাও। গতিকে মই ৰেডি হৈয়ে গ'লো, আসলে ৰেডি হোৱাৰ আগতে কোৱা নহ'লে। তো ৰেডি হৈ এতিয়া জাষ্ট ওলামে আৰু মই ভণ্টি যাম আৰু দেউতাৰ লগত যাম। তো গতিকে বলক গৈ পিনে আপোনাক লগ পাই আছোঁ। ওলাই আহিলোঁ ঘৰৰ পৰা, ৰ'দ বহুত। আমাৰ পাহাৰীয়া ৰাস্তা। পাই গ'লোঁ আমি লাখটকীয়া ব্ৰিজ। আহি পালোঁ অফিচ, আহি পিনে অকণ বহিছোঁ এতিয়া। আৰু ইয়াত মামা আছে মোৰ, তো মামাক লগ কৰিবলৈ গৈছে দেউতাই। তাৰপিছত ক'ত হ'ব তাৰমানে সেইটো গম পোৱা নাই বৰ্তমান। তো বহি আছোঁ অকণমান, ভণ্টি আৰু মই। আৰু এতিয়া এটা সমবেত সংগীতেৰে অনুষ্ঠানটো আৰম্ভণি কৰা হ'ল। আৰু এতিয়া মোৰ নাম এনাউন্স কৰা হ'ল, এতিয়া মই গাম। আৰু আপোনালোকেও শুনক অকণমান, মই অকণমান গীত দিছোঁ আপোনালোকৰ কাৰণে। নমস্কাৰ, মই প্ৰথমে গাবলৈ লৈছোঁ মোৰ খুব ভাল লগা গীত, আৰু আশা কৰিছোঁ সকলোৱে ভাল পাব। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰি দিব। শ্ৰেয়া ঘোষালে গোৱা এটি খুব ধুনীয়া গীত, সেইটো গাবলৈ লৈছে এইবাৰ। আৰু অকণমান গানটো যিহেতু বিহুসুৰীয়া, সকলোৱে অকণমান সহযোগ কৰিলে ভাল লাগিব। পুৰণি বিহু আৰু সকলোৱে অকণমান নাচিলে ভাল লাগিব। সকলো খুব ব্যস্ত, গতিকে অকণমান নিজৰ কাৰণে সময় উলিয়াই অকণমান যদি সকলোৱে বিহু অলপমান নাচে ভাল লাগিব। চেষ্টা কৰিছোঁ গাবলৈ। জোনবাই
হৈছে তেনেহ'লে ক্ষমা কৰি দিব কাৰণ মোৰ মাতটো বেয়া হৈ আছে আৰু মোৰ গাও বেয়া আছিল আচলতে কিন্তু মামাই হঠাতে ক'লে তাৰপিছত আহি গ'লোঁ আৰু গতিকে অনিশা মণ্ডললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মণ্ডললৈ আমাৰ চেবি শাখাৰ পৰা তেওঁ এখন চেলেঙে সম্বৰ্ধনা জনাব আমাৰ চেবি মহিলা কৰ্মচাৰীসকলে লাইন গুচি গ'ল আচলতে আহি গ'ল মই ভিডিঅ' কৰা ষ্টাৰ্ট কৰিছোঁ লাইন আহি গ'ল বাহু তো গান গোৱা হৈ গ'ল গান গালোঁ তাৰপিছত মই ভিডিঅ'বোৰ পাৰিলে অকণমান দি দিম মানে ভিডিঅ' কৰি থোৱা আছে আৰু বহুত বৰষুণ দি আছে চাউণ্ডো শুনা পোৱা নাই চাগে মানে সদায় বৰষুণ এনেও বৰষুণ দিছে আজিও বৰষুণ দি আছে বহুত জোৰছে বৰষুণ দিছে আজি তো এতিয়া যাব পৰা নাই ওলাব পৰা নাই ইয়াৰ পৰা ৰখি আছোঁ অলপমান বৰষুণ কমিলে ইয়াৰ পৰা ওলাম তাৰপিছত ঘৰত যাম তো ইয়াতে কাম খতম হৈ গ'ল আৰু ফাংচনো প্ৰায় খতমেই হ'ল বেছি নাই আৰু মাজতে লাইন গুচি গৈছিলে তো অলপ সময় ষ্টপ হৈ গৈছিল তাৰ মানে বাহিৰত ওলাই আহিছোঁ ক'বলৈ কাৰণ তাতে চাউণ্ড বক্স বাজি আছে তো একদমেই শুনা যোৱা নাই শব্দ সেইকাৰণে মই ভাবিছোঁ বাহিৰত আহোঁ বাহিৰত আহিলে চাগে শুনা যাব তথাপিও আৱাজ আহি আছে এইফালে বৰষুণৰ শব্দ এইফালে চাউণ্ড বক্সৰ শব্দ তথাপিও জোৰছে ক'বলৈ ট্ৰাই কৰি আছোঁ চ' তেতিয়া মই কৈছিলোঁ গান গালোঁ এতিয়াও গান চলি আছে আৰু বৰষুণ দি আছে কাৰণে অকণমান মানে বঢ়াই দিয়া হৈছে টাইমটো কাৰণ বৰষুণৰ কাৰণে মানুহবোৰ ৰখি গৈছে তেনেকৈ যাবলৈ টাইম কেতিয়াবাই হৈছিলে তো মা আহি আছে মা অহাৰ পিছত একেলগে ওলাই যাম তো ইয়াতে খতম হ'ব এবাৰ দেখুৱাই দিছোঁ আপোনালোকক এইখিনি অফিচটো মানে চ' এইটো আছিলে CAB ব্ৰাঞ্চ এইটো তানিশা আৰু এইফালে ফ্ল'ৰ তাৰপিছত ইফালে এনেকৈ ধুনীয়াকৈ সজাই থৈ দিছে আৰু মানে আজি যিহেতু আজি নহয় আচলতে 1 ছেপ্টেম্বৰৰ পৰাই চলি আছে তেওঁলোকৰ উইক ইঞ্চুৰেঞ্চ উইক 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ প্ৰতি বছৰে তেওঁলোকে ইঞ্চুৰেঞ্চ উইক পালন কৰে তেওঁলোকৰ খুব মোক মন্ত্ৰণ কৰি দেখুৱাই দিছোঁ এয়া মই ভিতৰৰ পৰা খিৰিকীৰে দেখুৱাইছোঁ চাওক ইয়াত ফেঞ্চি দুনিয়াৰ মানুহ তাৰমানে হঠাতে বৰষুণ দিছে ন এনেকুৱা টাইমত এইখিনি সময়ত বজাৰ কৰিব আজিতো পূজা আহি আছে তো চবেই বজাৰ কৰিব আহিছে আৰু জুম কৰি আছোঁ চবেই দোকানৰ সন্মুখত এনেকৈ ৰৈ আছে তাৰমানে ইমান বৰষুণ টাইমটো মানে বৰষুণৰ টাইমটো যিখিনি মানুহ বেছি থাকে এইখিনি সময়তে মানে পূৰা বৰষুণ দি দিছে আৰু আমাক নিবলৈ মা আহি আছিলে মানে আমি ভাবিছিলোঁ কি মা ইয়ালৈকে আহিব আৰু এফালে গোটেইখিনি গুচি যাম মানে বাছত গ'লে কি হ'ব বৰষুণ দিছে গুচি যাম কিন্তু এইফালে মা আহিবই পৰা নাই কাৰণ বাছখনে নমাই দিছে কাৰণ হেৰি বৰষুণো নাহে তো মায়ে মানে ফুল মাৰ্কেটৰ এইখিনি ৰখি আছে এতিয়া মামাই যাব আনিব কাৰণে চাগে তাৰপিছত আমি আটাইকে যাব পাৰিম ইমান মানে ঢেৰেকণি মাৰি আছে ন আৰু বিজুলীৰ লগতে বিজুলী ঢেৰেকণি সমানে আহিছে বৰষুণ নাই কমা এতিয়াও বৰষুণ দি আছে কৰিবলগীয়া হৈছে মানে নাৱা হৈছে কিবা চলি আছে কাৰণ বৰষুণ দি আছে ন মানুহ যোৱাই নাই চ' ফাইনেলি আমি ওলাই আহিলোঁ কিবাকৈ বৰষুণ কমাৰ পিছত কিবাকৈ আহিছোঁ কিন্তু ৰাস্তাত বহুত পানী ভৰ্তি হৈ গৈছে নাজানো এতিয়া কিমান টাইম লাগিব যাই পাওঁতে আৰু দেখুৱাই আছোঁ এইখিনি বহুত আন্ধাৰে দেখা পোৱা পোৱা নাই আৰু ইয়াত পানী একজাক বৰষুণত মহানগৰী আমাৰ অ' মাই গড যাব নোৱাৰে সময় হৈছে এতিয়া 8:10 বাজি যাব আমি ঘৰ পাওঁতে এই গাড়ীখন আৰু পানী তলত 9:30 বাজিল মানে 10টাই বাজিবৰ হ'ল আৰু আমি আহি পালোঁ কিবা যাম ভাঙি পানীৰ মাজে মাজে
গোটেই গুৱাহাটী মহানগৰী ঘূৰি আহিলোঁ আচলতে আজি ক'ব গ'লে মানে একবাৰ ইফাল দি যাওঁ একবাৰ সিফাল দি যাওঁ গাড়ী ঘূৰাই ঘূৰাই আহি আহি কিবাকৈ মডাৰ্ণ পালোঁ মানে আমাৰ ষ্টপেজ তাৰপিছত এতিয়া ৰখি আছোঁ দেউতাৰ কাৰণে কাৰণ অটো চটো একো নাই কি হৈ যাম আমি খোজকাঢ়িব লাগিব দেউতা আহিবতো একেলগে যাম ৰাতি 9টা বজাত মাই নৃত্য ৰাতিকা কৰি আছে মানে মই যাকে লগ পাই তাকে মানুহ পাই সুধি আছে ক'ত যাবা কোনোবা যায় নেকি আমাৰ হিৰিম্বাপুৰত আন্ধাৰ লাইট নাই ইয়াতে অলপমান পোহৰ আছে কিবাকে আমি অকণমানকৈ খোজকাঢ়ি যায়ে আছোঁ আগবাঢ়ি তাৰমানে ৰখি থাকিলে লাভ নাই ন তাৰপিছত কেইটাক নিব দেউতা আহি পিনে অলপকৈ যাব লাগিব বহুত ভাল লাগি আছে আজি ফাইনেলি ঘৰ পালোঁ মানে সেইখিনি যে মই দেখুৱাই আছিলোঁ ন মানে গাড়ী ৰখি আছিলোঁ কোনোবা আহে নেকি পালে যাওঁ আৰু তেনেকৈ ৰখি আছিলোঁ দেউতা মানে ওচৰৰে আংকাল এজনক পালোঁ ক'লোঁ যে বলক ময়ো যাওঁ তাৰপিছত লৈ আহিলে আংকালে লৈ ঘৰৰ ওচৰত নামাৰিলে তো মই আগে আহি পালোঁ কোনো অহা নাই তাৰমানে তো মই তলা চলা খুলিলোঁ তাৰমানে এতিয়া তো সেইখিনি আছিলে আজিৰ ভিডিঅ' তাতে আৰু বেলেগকৈ যিমান পাৰোঁ বনাইছোঁ যিমান পাৰোঁ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ বহুত হাল্লা হৈ থাকে তো ইমান হাল্লাৰ মাজত মানে শুনাই নাযায় তো মই কিবা কিবি কোৱাটো শুনাই পোৱা নাই চাগে চাম মই পিছত ভালকৈ গম পাম তেতিয়া তো আশা কৰিলোঁ আপোনালোকৰ এইটো ভাল লাগিলে আৰু এনেই আৰু মোৰ আজিৰ ডে'টো দেখাবলৈ ট্ৰাই কৰিলোঁ যিহেতু 10টা বাজিলে ভাত বনাব লাগিব ভোক লাগিছে বহুত দিনটোৰ পৰা একো খোৱা নাই তো ঠিক আছে এতিয়া ভিডিঅ'টো সামৰিছোঁ বহুত বেছি কথা নকওঁ আৰু যদিহে ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু কিবা ভুল ভ্ৰান্তি হৈছে বা ভাল লাগিছে কমেণ্ট কৰি নিশ্চয়কৈ জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অ'কে টিল দেন বাই বাই টেক